নমস্কাৰ বন্ধুসকল, আপোনালোকক স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল ৰিজুমণি নাথলৈ। আজি মই আপোনালোকৰ ওচৰলৈ এবিধ মাছৰ ৰেচিপি ভিডিঅ' লৈ আহিছোঁ। তেতেলী টেঙাৰে মাছ বনাইছোঁ। আপোনালোকে ভিডিঅ'টো আৰম্ভণিৰ পৰা শেষলৈকে স্কিপ নকৰাকৈ চাই থাকিব। প্ৰথমতে আমি এয়া লৈছোঁ তেতেলী কেইপিচমান। এই কেইপিচ এতিয়া আমি অলপ টাইম তিয়াই থৈ দিম। তাৰপিছত লৈছোঁ এটা ডাঙৰ পিঁয়াজটো আমি সৰু সৰুকৈ কাটি লৈছোঁ। এতিয়া আমি ইয়াক মিক্সাৰত ভালদৰে গ্ৰাইণ্ড কৰি ল'ম। সেয়া চাওক, আমি তাক গ্ৰাইণ্ড কৰি ল'লোঁ। এনেদৰে মই দেখুৱাৰ নিচিনাকৈ আপোনালোকে মিহি কৰি ল'ব। মিহি হ'লেহে গ্ৰেভিটো ভাল হ'ব। এইবাৰ এখন টাৱাত আমি শুকান জলকীয়া 3টা আৰু গোটা জিৰা আধা চামুচ আমি ভাজি ল'ম। কেঁচা গোন্ধটো ইয়াৰ মৰিব লাগিব। তেনেদৰে ভাজিলেই হ'ব, পূৰা কাৰাকৈ নাভাজিলেও কথা নাই। এইখিনি আমাৰ ভজা হৈ গৈছে। এতিয়া এইখিনি অকণমান আমি ঠাণ্ডা হ'ব দিম। তাৰপিছত এইখিনি আমি অকণমান পানী দি মিক্সাৰত ভালদৰে গ্ৰাইণ্ড কৰি ল'ম। এয়া চাওক, এইখিনি আমি মিক্সাৰত গ্ৰাইণ্ড কৰি ল'লোঁ। এয়া অকণমান পানী দিছোঁ, সেইকাৰণে অলপ জুলীয়া হৈ গৈছে। এতিয়া আমি ইয়াতে জালুকৰ গুড়ি অকণমান দি দিম। এয়া জালুকৰ গুড়িখিনি দি দিলোঁ। ভালদৰে এইখিনি এতিয়া আমি মিহলাই ল'ম। এতিয়া এখন আমি কেৰাহী গৰম হ'ব দিছোঁ। কেৰাহীখন আমাৰ ইতিমধ্যে গৰম হৈ গৈছে। অলপমান আমি তেল দি দিছোঁ। তেলখিনি আমি ভালদৰে গৰম হ'ব দিম। তেলখিনি আমাৰ ভালদৰে গৰম হৈ গৈছে। এতিয়া আমি ইয়াতে অকণমান পাঁচফোৰণ দি দিছোঁ। তাৰপিছত আমি দিছোঁ এয়া নৰসিংহৰ পাত কেইটামান। এই পাতকেইটা আমি ভালদৰে ভাজি ল'ম। এতিয়া পাতকেইটা আমাৰ ভজা হৈ গৈছে। এতিয়া আমি ইয়াতে কেঁচা জলকীয়া 2টা দি দিছোঁ। জলকীয়া আপোনালোকে বেছিকৈও দিব পাৰে। তাৰপিছত আৰু অকণমান টাইম আমি ভাজি ল'ম এইখিনি। এইবাৰ আমি ইয়াতে দি দিছোঁ গ্ৰাইণ্ড কৰি ৰখা পিঁয়াজখিনি। এয়া চাওক, এইখিনিও আমি অকণমান টাইম ভাজি ল'ম। অলপমান ৰঙচুৱা হোৱালৈকে পিঁয়াজখিনি ভাজি ল'ম। পিঁয়াজখিনি অকণমান কালাৰটো চেঞ্জ হৈছে। এয়া চাওক, এতিয়া আমি ইয়াতে দি দিছোঁ হালধি, জিৰা গুড়ি আধা চামুচ, ধনিয়া গুড়ি আধা চামুচ, তাৰপিছত দিছোঁ ৰেড চিলি 1 চামুচ। ৰেড চিলিটো অৱশ্যে কালাৰৰ কাৰণে ইউজ কৰিছোঁ, আপোনালোকে নিদিলেও নিদিব পাৰে। এয়া চাওক, এতিয়া আমি এইখিনি আকৌ ভালদৰে অলপ ভাজি ল'ম। পিঁয়াজৰ কেঁচাখিনি মৰিব লাগিব, তেনেদৰে আমি ভাজি ল'ম। এতিয়া দিছোঁ আমি নিমখ, সোৱাদ অনুযায়ী নিমখ দিছোঁ। এতিয়া আমি ইয়াতে আদা নহৰু অলপ থেতেলিয়াই দি দিছোঁ। আদা নহৰু বেছিকৈ নালাগে, অকণমান দিলেই হৈ যাব। এইখিনি আমি শুকান জলকীয়া, জিৰা আৰু জালুকৰ গুড়ি খুন্দি ৰাখিছিলোঁ, এইখিনিও আমি ইয়াতে এতিয়া দি দিম। তাৰপিছত এইখিনি দিয়াৰ পিছত আমি আৰু অলপ টাইম কমেও 2 মিনিটমান ভাজি ল'ম। এইবাৰ আমি ইয়াতে দিছোঁ অলপ গৰম মছলা। গৰম মছলা আপোনালোকে পেকেট গৰম মছলা নিদিব, কাৰণ পেকেট গৰম মছলাটোৰ গোন্ধটো ইমান নাথাকে। গোটা গৰম মছলা গুড়ি কৰিহে দিব, তেতিয়া গোন্ধটো বেছি ভাল ওলায়। এইখিনি এতিয়া আমি আৰু অকণমান টাইম ভাজি ল'ম। এইখিনি আমাৰ ভজা হৈ গৈছে। এতিয়া আমি তেতেলী যিখিনি তিয়াই ৰাখিছিলোঁ পানীখিনি, সেইখিনি ইয়াতে আমি এড কৰি দিম। তেতেলীৰ পানীখিনিহে দিব, তেতেলীৰ গুটিখিনি নালাগে। গুটিখিনি আঁতৰাই অকল পানীখিনি ইয়াতে দি দিছোঁ। তাৰপিছত আৰু আমি 2 মিনিটমান এইখিনি ভালদৰে উতলাই ল'ম। তেতেলীও আপোনালোকে যদি টেঙা বেছিকৈ খায় তেনেহ'লে বেছিকৈ দিব পাৰে, আৰু যদি কমকৈ খায় তেনেহ'লে অলপ কমকৈ দিব। এইখিনি আমি আকৌ 2 মিনিটমান ভাজি ল'লোঁ। চাওকচোন কালাৰটো কি ধুনীয়া হৈছে। এতিয়া আমি ইয়াতে পানী এড কৰি দিম। পানী আমি বহুত বেছি নিদিওঁ, কাৰণ অকণমান গ্ৰেভি টাইপ কৰিম, বহুত বেছি জুলীয়া নকৰোঁ যদিও টেঙাৰ আঞ্জা। আমি এইখিনিয়ে পানী দিছোঁ। তাৰপিছত এই পানীখিনি এতিয়া আমি উতলিব দিম। আঞ্জাখিনি আমাৰ ধুনীয়াকৈ উতলি গৈছে। এতিয়া আমি ইয়াতে কেইপিচ দি দিম। মাছ কেইপিচ মই আগতীয়াকৈ ভাজি ৰাখিছিলোঁ। মাছখিনি মই ভজাখিনি আপোনালোকক দেখুৱাই থকা নাই। মাছ আৰু কেনেকৈ ভাজে সেইখিনি সকলোৱে ভালদৰে জানেই, সেয়েহে মাছ ভজাখিনি আৰু মই দেখুৱাই থকা নাই।
মাছখিনি দিয়াৰ পিছত আঞ্জাখিনি এতিয়া আমি ভালদৰে আকৌ এবাৰ উতলিব দিম। এয়া আমাৰ মাছখিনি দিয়াৰ পিছত আঞ্জাখিনি ধুনীয়াকৈ উতলি গৈছে। এতিয়া আমি ইয়াতে আকৌ অকণমান গৰম মছলা দি দিছোঁ। তাৰপিছত আমি আৰু 2 মিনিটমান ইয়াক উতলিব এৰি দিম। এয়া আমাৰ আঞ্জাখিনি ৰেডি হৈ গৈছে। এয়া চাওক। এতিয়া আমি ইয়াতে অকণমান আমি ধনিয়া পাত ছটিয়াই দিছোঁ। এয়া অৱশ্যে কিনা ধনিয়া নহয়, মান ধনিয়া পাত হয়। মান ধনিয়া পাত অলপ আমি ইয়াতে ছটিয়াই দিছোঁ। মান ধনিয়া দিলে এটা ধুনীয়া চেণ্ট ওলায় আৰু খাবলৈও অলপ টেষ্টি হয়, সেয়েহে মান ধনিয়া পাত অলপ আমি দি দিছোঁ। এতিয়া আমি গেছৰ ফ্লেমটো অফ কৰি দিলোঁ। বন্ধুসকল, এই তেতেলী টেঙা আৰু মাছৰ ৰেচিপিটো আপোনালোকে এবাৰ ঘৰত টেষ্ট কৰি চাবচোন, বিৰাট টেষ্টি ৰেচিপি হয়। আজিৰ এই ভিডিঅ'টো আপোনালোকে চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। যদি ভাল পাইছে তেনেহ'লে এটা লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু যদি মোৰ চেনেলটোত কোনোবা নতুন হয় তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু মোৰ ভিডিঅ'সমূহ আগতীয়াকৈ পাই থাকিবৰ বাবে কাষত থকা বেল আইকনটো দবাই দিব। ধন্যবাদ।